নমস্কাৰ আবুৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যেহেতু বৰ্তমান একেবাৰে গৰমৰ সিজন তো মই এতিয়া যেহেতু আৰু বিয়াৰো সিজন নাই তো সকলোকে ইমান হেভি জোৰাৰো দৰকাৰ নাই তো বৰ্তমান মই একেবাৰে কম দামত ঘৰত পিন্ধিব পৰা কেইটামান জোৰা লৈ আহিছোঁ আপোনালোকলৈ আৰু সিঙ্গেল মেখেলা আৰু সিঙ্গেল চাদৰ দেখুৱাম আপোনালোকক যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক বা কমেণ্ট কৰি দিব প্লিজ তো মই প্ৰথমতে আপোনালোকক দেখাওঁ কেইখনমান মেখেলা সিঙ্গেল মেখেলা একেবাৰে কম দামত তাৰপিছত জোৰাও দেখাওঁ গৰমত পিন্ধিব পৰা জোৰাও দেখুৱাম সিঙ্গেল মেখেলা চাওক এনেকুৱা হ'ব এইটো হ'ব এনেকুৱা ব্লেক কালাৰত ঘৰত পিন্ধিব পৰা এনেকুৱা কাম থাকিব অলৰেডি এইটো ৰেডি থাকিব চিলাই কৰা থাকিব এই মেখেলাটোৰ আপোনাৰ প্ৰাইচ হ'ব 149 মাত্ৰ 149 এইটো আৰু বেলেগ বেলেগ কালাৰত থাকিব কালাৰ বেলেগ থাকিব ফুলৰ ডিজাইনো বেলেগ থাকিব চাই লওক ঘৰত পিন্ধাৰ কাৰণে খুব ধুনীয়া এইটো চাওক এনেকুৱা ডিজাইনত আহিব এইটো এনেকুৱা ডিজাইনত আহিব ফুলবিলাক আৰু বেলেগ বেলেগ ডিজাইনত আহিব আৰু আছে মই আপোনালোকক দেখুৱাওঁ কেইখনমান বেলেগ বেলেগ কালাৰৰ এনেকুৱা চাওক আপোনালোকে এইটো অৰ্ডাৰ কৰিলে হয়তো যিটো ফুল দেখুৱাইছোঁ সেম ফুলৰ নাপাব পাৰে বেলেগ বেলেগ ফুলৰ পাব লাগিলে আপোনালোকে ল'ব পাৰিব মাত্ৰ 149 এনেকুৱা মেখেলা এইবিলাক খুব ধুনীয়া ডিজাইনত আহিছে এনেকুৱা চিলাই কৰা থাকিব এইটো ৰেডি এইটো হ'ব এনেকুৱা কেইখনমান খুলি দেখুৱাই দিছোঁ এনেকুৱা হ'ব কাম আহল বহল হ'ব এনেকুৱা হ'ব পূৰা ৰেডি থাকিব এইটো ৰেড কালাৰ দেখালোঁ আৰু এনেকুৱা ফুলটো বেলেগ ডিজাইনত আছে এইটো ৰেডত আহিব বেলেগ ডিজাইনত আছে কাম কৰা এইবিলাক এইটো হ'ব ব্লু কালাৰ ৰয়েল ব্লু কালাৰত এনেকুৱা মেখেলা মাত্ৰ 149 আৰু এইটো চব এনেকুৱা হ'ব ফুলৰ ডিজাইনটো বেলেগ হ'ব ব্লেকত আহিব এইটো এনেকুৱা ডিজাইনত আহিব চব একে প্ৰাইচ হয় 149 কেইখনমান খুলি দেখুৱাই দিছোঁ প্ৰত্যেকখনৰ বেলেগ বেলেগ ডিজাইনত আছে কামবিলাক এইটো এনেকুৱা হ'ব গৰমত ঘৰত পিন্ধাৰ কাৰণে খুব ধুনীয়া হ'ব এইটো কম দামত ভাল বস্তু যিটো গৰমত মানুহক কাপোৰৰ প্ৰয়োজন ঘৰত পিন্ধাৰ কাৰণে এযোৰ মানে 2 ঘণ্টামান পিন্ধাৰ পিছত আৰু পিন্ধিব নোৱাৰি কামৰ কাৰণে আকৌ গা ধুই আকৌ বেলেগ পিন্ধিব লাগে তো এইবিলাক আপোনালোকে লাগিলে ল'ব পাৰে চব বেলেগ বেলেগ ডিজাইনৰ ফুল হয় এনেকুৱা হ'ব আৰু এটা দেখি পাইছোঁ ৰঙা এইটো এনেকুৱা বেলেগ বেলেগ ডিজাইনত ফুল আছে তো মেখেলা আৰু নেদেখাওঁ যদি আপোনালোকক লাগে তো ল'ব পাৰে মোৰ লগত যোগাযোগ কৰিব যোগাযোগৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ এইবিলাক সিঙ্গেল মেখেলা হয় মাত্ৰ 149 হ'ব প্ৰাইচ আৰু ইয়াৰ লগত আপোনালোকে চাদৰো ল'ব পাৰে মানে ঘৰত পিন্ধা বা ওচৰে পাজৰে যাব পাৰে পিন্ধি এবাৰ চাওক এইবিলাক হ'ব সিঙ্গেল চাদৰ মানে এইটো আহিব সাউথ কটনত এইটো নতুন ডিজাইনত আহিছে এইটো চাদৰ এনেকুৱা গাড়ী দিয়া থাকিব গুণাৰে গোল্ডেন গুণাৰে এইটো আচলতে এনেকুৱা আৰু এইটো ৰেডি থাকিব এনেকুৱা থোক গাঠা থাকিব এনেকুৱা পাৰি থাকিব এটা তো এইটোৰো প্ৰাইচ হ'ব আপোনাৰ 199 সিঙ্গেল চাদৰ এইটো লাগিলে ল'ব পাৰে আপোনালোকে এইটো মানে এটা কালাৰতে আহিব চব আপোনাৰ এনেকুৱা হ'ব গোল্ডেন গুণাৰে এনেকুৱা গাড়ী দিয়া থাকিব প্ৰাইচটো 199 আৰু আপোনাৰ আৰু এটা চাদৰ আছে ফুলি দেখুৱাই দিছোঁ আপোনালোকক গৰমত খুব ভাল হ'ব এইবিলাক চাদৰ লোৱাৰ কাৰণে এইটো চাওক এনেকুৱা আহিব চাদৰ হোৱাইটত আহিব এইটো পাৰ্পল কালাৰত কাম কৰা থাকিব এনেকুৱা এইটো থোক গাঠা আছে আৰু এনেকুৱা পাৰি থাকিব অলৰেডি এনেকুৱা প্লেন হ'ব এইটোৰ প্ৰাইচটো হ'ব 249 এইটোৰ আৰু বেলেগ কালাৰো আহিব এইটো আহিব অৰেঞ্জ কালাৰত সেম ডিজাইন ফুলৰ ডিজাইনটো সেম হয় সেইটোৰ দৰে এইটো অৰেঞ্জ কালাৰ এনেকুৱা থোক গাঠা থাকিব অৰেঞ্জ পাৰি থাকিব এইটোৰ প্ৰাইচ 249 হ'ব এইটো আৰু কালাৰ আহিব এইটো ফুলটো অলপ বেলেগ ডিজাইনত আছে এইটোৰ প্ৰাইচ 249 এইটো আহিব সেউজীয়া কালাৰত এনেকুৱা
মাত্ৰ 249। এইটো এনেকুৱা মেৰুন কালাৰত থাকিব কামটো এনেকুৱা। তো এইটোৰ প্ৰাইচটো হ'ব আপোনাৰ 249। লাগিলে আপোনালোকে যোগাযোগ কৰিব। এইবাৰ দেখুৱাম আপোনালোকক কেইটামান কটনৰ যোৰা, একেবাৰে আপোনাৰ গৰমত পিন্ধিব পৰা কটনৰ যোৰা, পিয়ৰ কটন হ'ব এইটো, শাৰী যোৰা টাইপৰ। বৰ্তমান বহুত চলি আছে এই যোৰাটো। এইটো হ'ব শাৰী ডিজাইনত আহিব, শাৰী যোৰা বুলি কয়। এইটো এনেকুৱা হ'ব, অল বডি এনেকুৱা কাম থাকিব। এই পাৰিটো এনেকুৱা হ'ব, ফিক্স পাৰি। প্ৰিণ্টেড হ'ব এই যোৰাটো, পিয়ৰ কটনৰ হ'ব। এইটো ঘৰত গৰমত পিন্ধাৰ কাৰণে খুব ধুনীয়া যোৰা হয়। এইখন চাদৰখন হ'ব, অল বডি এনেকুৱা কাম থাকিব। এইটো পিয়ৰ কটন হ'ব, খুব ধুনীয়া যোৰা হয় এইটো গৰমত পিন্ধাৰ কাৰণে। আচলতে এনেকুৱা হ'ব। আৰু এইখন হ'ব মেখেলাখন। মেখেলাখন হ'ব আপোনাৰ পূৰা আহল বহল হ'ব মেখেলাখন। এনেকুৱা ডিজাইন থাকিব, এনেকুৱা হ'ব, পূৰা ওপৰলৈকে কাম আছে। এনেকুৱা দেখুৱাই দিছোঁ ভালকৈ, তলত এনেকুৱা থাকিব। আৰু এইটো ব্লাউজ হ'ব, ব্লাউজৰ পিছো অল বডি এনেকুৱা কাম আছে, মানে প্ৰিণ্টেড ফুল হয় এইটো এনেকুৱা। এইটোৰ আৰু বহুত কালাৰ আছে, মানে এইটো এটা কালাৰ আছে, বেলেগ বেলেগ কালাৰত আহিব। এইটো এনেকুৱা কালাৰ আছে। এইটোৰ প্ৰাইচ হ'ব এইটোৰ আপোনাৰ 379। এইটোৰ আৰু এটা কালাৰ আহিব, এইটো মেহেন্দি কালাৰত কাম আছে, 379, মাত্ৰ 379। এইটো আৰু এটা আহিব এনেকুৱা কালাৰত, এনেকুৱা। লাগিলে আপোনালোকে যোগাযোগ কৰিব। যোগাযোগৰ নম্বৰটো মই এবাৰ কৈ দিছোঁ, 7399851352। এই নম্বৰটো মই স্ক্ৰীণত দি দিছোঁ। আপোনালোকে এই নম্বৰটোত এটা যদি ভাল লাগে যোৰাটো, এটা স্ক্ৰীনশ্বট ল'ব আৰু মোৰ হোৱাটছএপত যোগাযোগ কৰিব, অথবা আপোনালোকে কলো কৰিব পাৰে। আৰু দেখুৱাইছোঁ, আৰু এইটো অলপমান বেলেগ ডিজাইন সেইটোতকৈ। এইটো গৰমত বহুত চলি আছে বৰ্তমান। এইটো যোৰাও খুব ধুনীয়া যোৰা, গৰমত খুব ভাল হ'ব। এইটো চাওক, এনেকুৱা ডিজাইনত আহিব, এনেকুৱা হ'ব, এনেকুৱা অলৰেডি এনেকুৱা প্ৰিণ্টেড ফুল থাকিব, লগতে এনেকুৱা সৰু সৰু গুণাৰে এনেকুৱা গাড়ী দিয়া থাকিব। এই আচলটো হ'ব এনেকুৱা। এইটো ৰেডি থাকিব চাদৰটো, এনেকৈ থোপ গাঠা আছে। কাপোৰটো ভাল গৰমত পিন্ধাৰ কাৰণে এনেকুৱা। আৰু ছাইড পাৰিটো এনেকুৱা হ'ব মেখেলাখন। মেখেলাখন হ'ব এনেকুৱা, এনেকুৱা কাম থাকিব ওপৰলৈকে। খুলি দেখুৱাই দিছোঁ ভালদৰে, এনেকুৱা হ'ব মেখেলাটো। এইটো ব্লাউজৰ পিচ হ'ব, এইটো এনেকুৱা অলৰেডি এনেকুৱা কাম থাকিব ব্লাউজৰ। এইটোৰ প্ৰাইচ হ'ব 379, মাত্ৰ 379। এইটোৰ আৰু বেলেগ বেলেগ কালাৰ আহিব। যদি আপোনালোকে লাগে মোৰ লগত যোগাযোগ কৰিব। মই এবাৰ দেখুৱাই দিছোঁ, এনেকুৱা ফুলি দেখুৱাই দিছোঁ আপোনালোকক। ডিজাইনটো অলপ বেলেগ আছে, ফুলৰ ডিজাইনটো বেলেগ বেলেগ আছে। এইটো চাওক, এইটো এনেকুৱা ডিজাইনত আহিব কামটো, অল বডি। আচলটো এনেকুৱা হ'ব, এনেকুৱা। চাদৰটো ৰেডি থাকিব, ইয়াতে মেখেলাও থাকিব এনেকুৱা, মেখেলা আৰু ব্লাউজ পিচো থাকিব। দামটো ছেম হ'ব, 379। এনেকুৱা কালাৰত আহিব, অল বডি এনেকুৱা কাম থাকিব, স্কাই ব্লু কালাৰত এনেকুৱা। দামটো 379। এইটো মেখেলা থাকিব, লগতে ব্লাউজ পিচো থাকিব। এইটোৰ আৰু এটা কালাৰ আছে, এনেকুৱা কালাৰ, মাত্ৰ 379, অনলি 379, 379 টকা। এইবাৰ দেখুৱাম মই আপোনালোকক কেইটামান একেবাৰে কম দামত কেইটামান যোৰা, নতুন ডিজাইনত আহিছে, একেবাৰে কম প্ৰাইজত। আপোনালোকৰ শ্বিপিংবিলাক এক্সট্ৰা হ'ব কিন্তু চববিলাকৰে, মই যিবিলাক দেখুৱাইছোঁ। আৰু এইটো যোৰা চাওক, মাত্ৰ 299 হ'ব প্ৰাইচটো। একেবাৰে নতুনকৈ আহিছে যোৰাটো, নতুন ডিজাইনত আহিছে এইটো। এইখন চাদৰখন এনেকুৱা চাওক, এনেকুৱা কাম থাকিব। এইটো ছাইড পাৰিটো আৰু আচলটো এনেকুৱা হ'ব, প্ৰিণ্টেড আহিব। এইটো এনেকুৱা প্ৰিণ্টেড ফুল হ'ব চাদৰখন, পূৰা আহল বহল হ'ব চাদৰখন। এইটো নতুনকৈ আহিছে এইটো ডিজাইনত।
এইটো প্ৰাইচ হ'ব মাত্ৰ 299 299 টকা চব এখন হ'ব মেখেলাখন প্ৰপাৰ চাইজ আছে এনেকুৱা কাম থাকিব বহুত ওপৰলৈকে কাম আছে দেখুৱাই দিছোঁ মই এনেকুৱা কাম থাকিব মেখেলাত আৰু এইটো হ'ব ব্লাউজৰ পিচ এনেকুৱা হ'ব ব্লাউজৰ পিচটো প্ৰাইচটো মাত্ৰ 299 টকা 299 এইটোৰ আৰু বেলেগ বেলেগ কালাৰত আহিব এটা আহিব এনেকুৱা কালাৰত খুব ধুনীয়া কালাৰ আপোনালোকৰ যদি ভাল লাগে এটা স্ক্ৰীনশ্বট ল'ব আৰু মোৰ লগত হোৱাটছআপত যোগাযোগ কৰিব এইটো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ এই বহুত গৰমত কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকে যদি এটা লাইক কমেণ্ট দিয়ে আৰু আমি উৎসাহ পাওঁ আৰু যাতে নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিব পাৰোঁ ইয়াতকৈ আৰু ভাল ভাল কাপোৰ আনি আপোনালোকক দিব পাৰোঁ তো এইটো চাই লওক এইটো এনেকুৱা কালাৰত আহিব এইটো আহিব এনেকুৱা কালাৰত আৰু এইটো হ'ব এনেকুৱা কালাৰত মাত্ৰ 299 হ'ব প্ৰাইচটো শ্বিপিংটো এক্সট্ৰা হ'ব লাগিলে আপোনালোকে যোগাযোগ কৰিব এবাৰ চাওক এই দুটামান আৰু যোৰা দেখুৱাইছোঁ মই আগতে দেখুৱাইছিলোঁ এনেকুৱা যোৰা কিন্তু এইকেইটা খুব ধুনীয়া কালাৰ খুবেই পচন্দ কৰিছে কাষ্টমাৰে আকৌ দেখুৱাইছোঁ সেইটো কাৰণত এইটো চাওক এনেকুৱা এইটো খুব ধুনীয়া যোৰা স্লেব কটনৰ এইখন চাদৰখন এক কালাৰত আহিব অল বডি এনেকুৱা কাম আছে ৰঙা আৰু গোল্ডেন সূতাৰে এনেকুৱা আৰু এইটো আঁচলটো এনেকুৱা হ'ব আৰু এইবিলাক হ'ব চাদৰৰ সাইড পাৰিবিলাক এইটো আৰু ইয়াত থাকিব মেখেলা এনেকুৱা হ'ব আৰু ব্লাউজৰ পিচো আছে ব্লাউজৰ পিছৰ হাতত এটা পাৰি থাকিব অলপমান দেখুৱাই দিছোঁ আপোনালোকক এনেকুৱা হ'ব এইটো হাতত এনেকুৱা এটা পাৰি থাকিব এইটোৰ প্ৰাইচ হ'ব 499 অনলি 499 আৰু এইটোৰ আৰু কালাৰ আহিব এইটো আহিব প্ৰাইচটো সেম হ'ব 499 লাগিলে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আহিব এনেকুৱা সেম প্ৰাইচ 499 499 টকা কিন্তু শ্বিপিংটো এক্সট্ৰা হ'ব তো লাগিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব